গণেশ বাবাৰ কালি মুড অফ আছিলে চাগে পইচাটো লৈ মাউতক দিছে কিন্তু আকৌ তললৈ পৰি গৈছে ৰাস্তাত আহি থাকোতে খাবলৈ বিচৰা ফেভৰেট কলগছজোপা খাবলৈ নিদিলে চাগে মুড অফটোতো হ'বই দিয়কচোন মানে কালি ৰাতিপুৱা এটা বিশেষ কামত মা মই আৰু দেউতা তেজপুৰলৈ বুলি ওলাইছিলো আৰু প্লেন আছিলে যে দুপৰীয়া 12টা বজালৈ তেজপুৰ পামগৈ কিন্তু কথা এষাৰ আছে নহয় ভবা কথা নহয় সিধি বাটত আছে বৰষুণৰ বিধি যেনে তেনে বৰষুণক নেওচি তেজপুৰ পাই কামকেইটা কৰি আজৰি হৈ ঘূৰি আহোঁতে ভাবিলো জামুগুৰিত থকা কন্যাকাতে এপাক সোমাই যাওঁ কন্যাকাৰ গাখীৰ বহুত খাইছো কিন্তু কন্যাকাৰ ভিতৰলৈ আজিলৈকে গৈ পোৱা নাই চাইনবোৰ্ডৰ মতে আহি কামেং নদীৰ পাৰতে থকা কন্যাকাৰ ৰিজৰ্ট পালোহি আহি পাই প্ৰথমতে গাড়ীখন পাৰ্কিং জোনত থৈ কন্যাকাৰ নাৰ্চাৰীখনলৈ সোমাই গলো মোৰ আগৰ ভিডিঅ'বোৰ চাই থকা সকলেতো জানেই মই নাৰ্চাৰীবিলাক কিমান ভাল পাওঁ এইখন নাৰ্চাৰীতো বিভিন্ন ধৰণৰ পুলি আছিলে কিন্তু মই এতিয়া প্লেন কৰি নহাৰ বাবে একোৱে লোৱা নহল তাৰ পিছতে কাষতে থকা শিশু উদ্যানখনলৈ সোমাই গলো হাতীটোৱে ইমান মৰমত চাই আছে কিন্তু গড়টোলৈ চাওকচোন কিমান খঙত চাই আছে গড়টোৱে খঙত চাই থকা দেখি তাৰ শিঙে মোৰ পিছফালৰ ফুটা আৰু এটা বহাব বুলি ভয়তে পলালো ইমান ডাঙৰ লুডুখন দেখি মই ওপৰলৈ উঠি গলো কিন্তু মোৰ দৰে লুডু কিং এটাৰ আগত কোনো খেলিবলৈ সাহস নকৰিলে ইফালে সিফালে অলপমান চাই দেৰি হৈ থকাৰ বাবে আকৌ ঘৰলৈ বুলি উভতিলো আজিলৈ ইমানেই আকৌ পিছত লগ পাম।